ফুলবোৰ যে ইমান ৰুং কোনেনো চুৰ কৰে জানো আজি আকৌ এটা ৰুইছোঁ ৰুই লওঁ আৰু মা কি হ'ল ইমান ৰাতিপুৱালে দিবা চলিব হৈ গ'ল নে ফুলবোৰ যে ইমান ৰুই থকা কোনে লৈ যায় বাৰু লোকৰ একটা আৱাজ না ওলোৱা এতিয়া অকল তোৱে ওলোৱাছে আমাৰ ফুলবোৰ লৈ যায়গৈ যে ফুলবোৰ নিয়ে ছাগলীয়ে খাই তাই ছাগলীয়ে নাখায় ছাগলীয়ে কিবা গুৰি পা খাব নেকি বা হ'ব দে আজিকালি কোনেনো এই ফুলৰ টাপকেইটা পেলাই ঐ মৰিলো ঐ কোনেনো হিংসা কৰে ইমান ৰাতিপুৱা ৰাতিপুৱা চিঞৰিবলৈ হৈ গ'ল নে লোকৰ মাকক চাচোন এতিয়ালৈকে নিচিঞৰে বৰ নিশ্চয় লোকৰ মাকহঁতক চাগৈ তইহে নুশুন বৰ কথা ক'ব ফেডেলি ইমান চোকা নহয় পঢ়াত মোৰ যে তাইকে পঢ়া লাগি থাকে আমাৰ এইজনী হয় ইমানে কাম সৃষ্টি নহয় পঢ়িবলৈও নোৱাৰে এতিয়া মেকুৰীৰ ওচৰৰ পৰা আহোঁগৈ নাইও মায়ে চব কি ক'ব আহিছে ফেডেলি পঢ়াত ইমান চোকা তাইক আজি ৰ'ব পঢ়াত চোকা ওলাবাইছে তাইক মই আজি এনেকুৱা মাৰিম অ' ল'ৰাটো তই অলপ কিতাপ পঢ়গে যাচোন ফেডেলি চাচোন বাৰু ইমান চোকা তই মোৰ ছোৱালী হ'ব লাগিছিলে মই পঢ়া এতিয়া ডাঙৰ মানুহ মায়ে কি কৈছে ফেডেলি ইমান চোকা ফেডেলি তাই চোকা দেখা পাইছে মই তাইক আজি কি কৰিম লাজুকি চিন লাজুকি এদিকে হেৰি ফেডেলি ইমান চোকা ইমান বকিছে নহয় আমাৰ মায়েও বকিছে তাইক আজি মই ইমান চোকা বুলি মানুহে ভাবিছে মই নকল মাৰিহে ফাৰ্ষ্ট হৈছোঁ কালি নকল মাৰিলে ইমান পইচা নে চইচা দিব লাগে মোৰ এতিয়া কি হ'ব মই গেধা হৈছে বুলিয়ে মানুহে ভাবিব কি হ'ব নকল মাৰিলে পইচা নে চইচা দিব লাগিব বুলি সেইবোৰ ওলাইছে এতিয়া মই নেজানো শুনিছোঁহে বল যাওঁ আমি হাইজনী সেই হেৰিচোন ফেডেলিচোন যাঙাচোন ঐ এদিকে আহিব পঢ়াত কেনেকৈ চোকা মই এনেকৈ চোকা মই পঢ়ি ঘৰত ইমান পঢ়ো মাথাটোৱে খুৱাই মানে আমিও পঢ়িম কথাটো নকবি আকৌ দেই নকওঁ আমি কাকো নকওঁ বল খাই দেখোন বল মই নকল মাৰিহে পৰীক্ষাত ফাৰ্ষ্ট হৈছোঁ নকল আমি চোকা বুলিহে ধানো মই বহি দিওঁ তাই মানে টান মানে মই এতিয়াহে গম পাইছোঁ নকল মাৰে বুলি ৰক মই এতিয়া চবকে জনাই দিওঁগৈ কোনোবা চাইছে যেন লাগিছে কোনো নাচা যাঙা কথাটো মানে সেইটো মই গাঁওখনৰ চবকে জনাব লাগিব যাওঁ তাই চপাই আহোঁগৈ আজিকালি কঁকাল চব ইমান বিষাই নহয় বুঢ়ীয়ে হৈ যাম চাগে ঘৰটো খাৰী হৈ গ'ল অকণমান বহি যাওঁগৈ কিতাপ পঢ়ে মানে বহীখনো ঠিকছে কি লিখা আছে নে চাওকচোন কি লিখা আছে এইটো কি আকৌ মেকুৰী ওচৰলৈকে যাওঁ মইতো ইমানকৈ পঢ়িব নাজানো মেকুৰীয়ে পাৰিব চাগে কি হ'ল ন মেকুৰীয়ে কওক বহি লহি আব মই চকী এখন আনি লওঁগৈ ভিতৰৰ পৰা ইয়াতে থলোঁ নহয় পাহৰিয়ে থাকিলোঁ ভিতৰলৈ নিবলৈ এখন তোৰ বহি ল আৰু কথাটো শুন আকৌ কি কথা ফেডেলি নকল মাৰিয়ে পাছ হৈছে কি নহয় এইবুলি আকৌ নকল মাৰিলে পইচা চইচা ভৰিব লাগিব নেকি মই সেইটো কথা শুনিছিলোঁ নিউজত শুন লাজুকি এই বহীখনত কি লিখিলে চাচোন বহীখিনি শুনাবি দেই এইটো পঢ়োন আই লাভ ইউ লিখি থৈছে কি তাই কাৰোবাক ভাল পায় নি নাজানো নহয় আই লাভ ইউ লিখা আছে মই ঘৰ পাই আহিবচোন এইসব কি লিখি থৈছা তুমি কি লিখি থৈছা নহয় মই আছোঁ মা আৰু পাপাৰ কাৰণে আই লাভ ইউ লিখি থৈছোঁ হয় নেকি মাৰিবলৈ উঠুৱাই দিব লাগিছিলে তাইক বাদ দে সৰু ছোৱালীজনীকনো কি মাৰিবলৈ উঠুৱাই দিম মোৰে পাপ লাগিব নেকি কিনো
চুপ সঁচাকে কথা পাতি আছে একো নহয় আমাৰ ছোৱালীজনী কিনে মাৰিলে হা বহিবা আমাৰ মানো ক'ত গ'ল গৰু আৰু ক'ত আছে অ' হাইজনী অ' মা তই ইয়াত কি কৰিছ বহি আছো ঘৰত যাব নাহা নি পাপা আহিলে মাতিছে হয় নেকি বুল ব'ল ময়ো ভিতৰত চকীকেইখন সুমিয়াই লওঁ গৈ অ' মামা হাইজনী ফেৰিলি চাহ মাতি দেচোন ফেদেলি ইফালে আছোন কওকচোন তাইৰ ওচৰলৈকে লৈ যাওঁ তুমিতো নকল নেমাৰো নহয় খুই মই নেমাৰো নহয় কি নকল মা ঐ হেৰিয়ৰ কথাটো গম পা গ'ল ন নকল মা তহঁতৰ মা আৰু আমাৰ মায়ে গম পা গ'ল বুলচোন চাংগৈ ব'ল মই নেমাৰো নহয় খুই নেমাৰো নহয় মই নিজ চকুৱে দেখিছোঁ আকৌ শুনিছোঁ কাৰণে আমাৰ ল'ৰাটোক আৰু তাই ছোৱালীজনীক তুমি মানে নকল মাৰা তুমি নকল কেনেকৈ গম পালোঁ নহয় লাজকীয়া মছলা গম পাই গ'ল নেকি ইজনীয়ে কান্দি দিলে এতিয়া কি হ'ব একো নহয় আৰু মানুহক ক'বলৈ আছে দেখোন হেৰিচোন ফেৰিলিচোন কানি গা আছে ডাঙাচোন তোৰ কথাটো আমাৰ মাহঁতে গম পাই গ'ল গম পাই গ'ল তহঁতে পাই হ'ল তহঁতি নকবি বুলিহে মই তহঁতক ক'লোঁ আমি নাপা নহয় তহঁতিয়ে ক'লি যা মই তহঁতক নামাতো ভালেই